আজি আমি গৈ আছোঁ মানে আহিবালৈ ক্ৰিকেট চাবলৈ মানে আজি আমাৰ ইয়াৰ ফাইনাল খেল তো আজি আছে মানে আমাৰ ইয়াৰ মুলাকাট টিম ভাৰ্চেছ বেংতলৰ টিম এতিয়া চাওঁ খেলাটোত কি হয় খেলা মানে অলপ আগতে ষ্টাৰ্ট হৈ গৈছে অলপ দেৰিয়ে হ'ল বলিং আমাৰ মুলাকাট টিমে কৰি আছে আৰু বেটিং কৰি আছে বেংতলৰ টিমে मार खेला है वहाँ पर डी विकेट पर एक रन लेने के लिए कामयाब তো এতিয়া হাফ টাইম চলি আছে মানে পুৰা ফিল্ডৰ মাজত পুৰা ডেন্স চলি আছে ইয়াত মানে সম্পূৰ্ণ খেলাটো আপোনাক দেখাব নোৱাৰোঁ কাৰণ বহুত দীঘল হৈ যাব তো এতিয়া বেংতলৰ টিমে মানে টাৰ্গেট দিছে 131 ৰান তো এতিয়া চাওঁ কি হয় তো এতিয়া ট্ৰফিবিলাক লৈ মানে ফিল্ডত ৰাউণ্ড মাৰি আছে তো হাফ টাইম চলি আছে তো আমি এতিয়া আহিছোঁ দীপৰ ঘৰলৈ মানে দীপে মাতি আনিল মানে তেওঁৰ বোলে ভিডিঅ'ৰ কিবা শ্বুটিং কৰে বোলে তো আকৌ ঘূৰি আহিলোঁ ফিল্ডত তো অলৰেডি মানে মেটচ ষ্টাৰ্ট হৈ গৈছে তো এতিয়া বেটিং কৰি আছে আমাৰ মুলাকাট টিমে এতিয়া চাওঁ কোনে জিকে তো এতিয়া লাষ্ট মুমেণ্ট জিতিবৰ কাৰণে মাত্ৰ 1 ৰান লাগে 2 অভাৰত তো খেলাটো চাওঁ এতিয়া কি হয় তো ইয়াৰ লাষ্ট মুমেণ্টত মুলাকাট টিমে 6 মাৰি জিতি গ'ল তো এতিয়া ইয়াত প্ৰাইজ বিতৰণ কৰা হ'ব চ' এইখিনিও চাই যাওঁ তো এইবোৰ হয় প্ৰাইজবিলাক আৰু লগতে উইনাৰ টিমক 20,000 আৰু মানে যিটো ছেকেণ্ড টিম তাক 10,000কৈ দিয়া হ'ব He is the secretary of MCA of 2022 Porno. আমন্ত্রণ কৰিছোঁ মঞ্চত বিকাশ এইবাৰ আমন্ত্ৰণ কৰিছোঁ কাংকান It's the man of the match, Mr. Kankan. It's a trophy and also a cash prize of 200 rupees. And it will goes to Mr. Kankan Galita, the man of the tournament. He makes 156 runs from 3 matches, and his average is 78, his strike rate is 240. They are another team, Bengal Youth Club. এতিয়া মুলাকাট টিমক অনিৰ্বন ছাৰৰ হাতেদি ট্ৰফি দিয়া হৈছে It's a big moment for us that the trophy is given by our minister sir.